প্ৰশ্নটো হ'ল এই জনগণ মন কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে আমি গ্ৰহণ কৰিছিলোঁ কোনটো তাৰিখৰ পৰা চনটো লিখিব লাগে আৰু তাৰিখটো 5+5 চন আৰু তাৰিখ চনটো লিখিলে 5 পাবা যদি অকল তাৰিখটো লিখা তেতিয়াও 5 পাবা চন আৰু তাৰিখ দুইটা লিখিলে 5+5 10 so first question সকলোৰে বাবে 10 marks A B C D E F G so কি মই কৈ যাম আপুনি হেমতে নম্বৰখিনি দি যাব আপোনাৰ নামটো ডিম্পু শইকীয়া আছে আমাৰ স্কোৰ বৰ্ডত তেখেতে নম্বৰখিনি চাব হ'ল মই প্ৰথম টিম এ ওচৰত আহিছোঁ টিম এ লিখিলা অ'কে টিম বি টিম বি এ চনটো শুদ্ধকৈ লিখিছে কিন্তু তাৰিখটো ভুল কৰিলে 5 marks ভুল উত্তৰ আহিছোঁ তোমালোকৰ ওচৰত লিখা তোমালোকে টিম ই 5 marks টিম ই 5 marks ভুল উত্তৰ টিম জি 5 marks কোনে কাৰ কমপ্লিট হোৱা নাছিলে লিখি টিম ডি 5 marks কিমান তাৰিখ আছিলে তাৰিখটো চবেই ভুল কৰিলা সংখ্যাটো হৈছে কিন্তু মাহটো নহ'লে প্ৰশ্নটো মই শেষলৈ আহিছোঁ উত্তৰটো কিন্তু মই নকওঁ এতিয়া উত্তৰটো মই নকওঁ চনটো তোমালোকে শুদ্ধ হৈছে চনটো কোনোবা এজনে কৈ কোনটো তুমি ক'বা তোমালোকে কোৱা লিখা নাছিলা অ'কে তোমালোকৰ ভুল হৈছিলে 1950 চন চনটো শুদ্ধ হৈছে তাৰিখটো কিন্তু মই এতিয়া নকওঁ ইয়াৰ পিছৰ প্ৰশ্ন টিম এৰ বাবে ডাইৰেক্ট প্ৰশ্ন ঠিক আছে পাউণ্ডছ অ'পেন আছে আটাইকেইটা দলৰ বাবে পাউণ্ডছ অ'পেন আছে ইয়াতে মই মানে স্ক্ৰীণত দেখুৱাব পৰাকৈ মই কুৱেশ্যনখিনি ৰেডি কৰি আনিছিলোঁ অলপ অসুবিধা হ'ব গম পাইছানে কিন্তু ইয়াতে সেইখিনি সুবিধা দিনত অলপ প্ৰব্লেমো হ'ব এইখিনি লগাবৰ কাৰণে কিন্তু মই তোমালোকক কৈছোঁ ইয়াতে 8টা প্ৰশ্ন আছে মোৰ হাতত 8টা প্ৰশ্ন আছে ঠিক আছে প্ৰথমটো ৰাউণ্ডত টিম এ কোৱা তোমালোকক কোনটো প্ৰশ্ন লাগিব তোমালোকক কোনটো প্ৰশ্ন লাগিব 1ৰ পৰা 8লৈকে কোনটো প্ৰশ্ন লাগিব 1 2 3 4 5 6 7 8 কোনটো লাগিব তোমালোকক প্ৰশ্ন 7 মনত ৰাখিবা 7 লিখি থোৱা তোমালোকক 5 তোমালোকক 6 নাম্বাৰটো লিখি ৰাখিবা 2 তোমালোকক 5 এফালে 1 এফালে 3 নাম্বাৰটো লিখি ৰাখা ঠিক আছে প্ৰথম এইটো প্ৰশ্ন এইটো ৰাউণ্ডত পাউণ্ডছ অ'পেন নাই অকল তোমালোকক প্ৰশ্নটো সুধিম তোমালোকে উত্তৰ দিব লাগিব আৰু এটা সুবিধা আছে তোমালোকৰ বাবে তোমালোকক প্ৰশ্নটো সুধিলোঁ মই 4টা অপশ্যন দিম যদি ফাৰ্ষ্ট এটেম্পটত উত্তৰ দিব পৰা 30 নম্বৰ পাবা মানে এইটো ৰাউণ্ডত সকলোৱে নম্বৰ পাবা যদি ছেকেণ্ড এটেম্পটত শুদ্ধ উত্তৰ দিব পৰা তেতিয়া পাবা 20 নম্বৰ থাৰ্ড এটেম্পটত 10 নম্বৰ ফ'ৰ্থ এটেম্প নাথাকে এখন এটাই উত্তৰ থাকিব নহয় জানো গতিকে ফাৰ্ষ্ট এটেম্প 30 marks ছেকেণ্ড এটেম্প 20 থাৰ্ড এটেম্প 10 বুজি পালা নে কি ক'লোঁ মই পাইছানে বুজি পোৱা নাই বুজি অ'কে আৰম্ভ কৰোঁ তোমালোকৰ প্ৰশ্ন নম্বৰ কিমান আছিলে 7 প্ৰশ্নটো তোমালোকৰ নিশ্চয়কৈ পৰিচিত 1999 চনৰ পৰা নেশ্যনেল ডিফেন্স একাডেমীয়ে তাৰ পৰা প্ৰতি বছৰে পাছ আউট হোৱা যিজন বেষ্ট কেডেট ঠিক আছে তেখেতক অসমৰ এজন বিশেষ ব্যক্তিৰ নামত গ'ল্ড মেডেল প্ৰদান কৰি আহিছে বুজি পাইছানে প্ৰশ্নটো নেশ্যনেল ডিফেন্স একাডেমীয়ে 1999 চনৰ পৰা অসমৰ এজন বিশেষ ব্যক্তিৰ সাহসিকতা নেতৃত্ববোধৰ সন্মানাৰ্থে বেষ্ট কেডেটজনক গোল্ড মেডেল প্ৰদান কৰি আহিছে এতিয়া প্ৰশ্নটো হ'ল অসমৰ সেই বিশেষ ব্যক্তিজন কোন হয় প্ৰথম
অপশ্যন লাগিবনে লাগিব ঠিক আছে মই কৈ দিছোঁ কেপ্টেইন জিন্তু গগৈ মণিৰাম দেৱান লাচিত বৰফুকন ভগত সিং তো ফাৰ্ষ্ট এটেম্প 30 মাৰ্কছ অপশ্যন কেইটা হৈছে জিন্তু গগৈ মণিৰাম দেৱান লাচিত বৰফুকন ভগত সিং লাচিত বৰফুকন হয়নে নহয় বাৰু হয়নে নহয় তোমালোকৰ উত্তৰটো ভুল উত্তৰ নহয় 30 মাৰ্কছ ফৰ দ্য টিমে তো বকুল ফুলৰ দৰে এখন জনপ্ৰিয় উপন্যাস কৈছিলোঁ যিহেতু সাহিত্য সভাৰ লগত জড়িত সাহিত্যৰ প্ৰশ্ন থাকিবই ঠিক আছে পঢ়িছা নেকি খুব জনপ্ৰিয় উপন্যাস এখন ইতিমধ্যে বহুতখিনি কপি বিক্ৰী হৈ গৈছে কিতাপখনৰ নাম হৈছে বকুল ফুলৰ দৰে 2015 চনত প্ৰকাশ হৈছিলে আৰু 2021 চনত সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিলে আৰু এখন চিনেমা বকুল ফুলৰ দৰে চিনেমা মুক্তি পাইছিলে এই উপন্যাসখনৰ কাহিনীৰ আধাৰত এতিয়া প্ৰশ্নটো হ'ল এই বকুল ফুলৰ দৰে গ্ৰন্থখনৰ লেখক কোন বা উপন্যাসিকজনৰ নামটো কি আৰু যদি তোমালোকে পঢ়া নাই বকুল ফুলৰ দৰে গ্ৰন্থখন পঢ়িবা কিন্তু প্ৰশ্নটো কি বকুল ফুলৰ দৰে গ্ৰন্থখনৰ কোনে ৰচনা কৰিছিল কোনে অপশ্যন আছে মৃণাল কলিতা সঞ্জীৱ হাজৰিকা অৰূপা পটংগীয়া কলিতা ৰীতা চৌধুৰী ফাৰ্ষ্ট এটেম্প 30 মাৰ্কছ মৃণাল কলিতা চিয়'ৰ 100% শুদ্ধ উত্তৰ 100% এটা হাত তালি দিব লাগে সকলোৱে সো ফাৰ্ষ্ট এটেম্পটত 30 মাৰ্কছ লাভ কৰিছে টিম বি টিম চি কোনটো প্ৰশ্ন আছিলে হীৰেণ ভট্টাচাৰ্যদেৱক সুগন্ধি পখিলা কবি বুলি কোৱা হৈছে এজন জনপ্ৰিয় অসমীয়া কবি নহয় জানো আৰু অসমীয়া সাহিত্যৰ প্ৰাতঃস্মৰণীয় এজন ব্যক্তি তেখেতে 1992 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে এখন কবিতা সংকলনৰ বাবে ঠিক আছে যাক আমি সুগন্ধি পখিলাৰ কবি বুলি জানো এতিয়া প্ৰশ্নটো হ'ল তেখেতে কোনখন গ্ৰন্থৰ বাবে এই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অপশ্যন কেইটা হৈছে মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা সুগন্ধি পখিলা সুগন্ধি শিপা শইচৰ পথাৰ মানুহ সেইফালৰ পৰা কোনোবাই কৈছে উত্তৰটো উচ্চাৰণ নকৰিবলৈ মই অনুৰোধ কৰিছোঁ বুজি পালানে হীৰেণ ভট্টাচাৰ্যদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে অপশ্যনকেইটা আকৌ লাগিব নেকি লাগিব ঠিক আছে মন দি শুনা 1 নম্বৰ অপশ্যনটো আছে মোৰ দেশ আৰু মোৰ প্ৰেমৰ কবিতা 2 নম্বৰ সুগন্ধি পখিলা 3 নম্বৰ সুগন্ধি শিপা 4 নম্বৰ শইচৰ পথাৰ মানুহ সুগন্ধি পখিলা হয় সুগন্ধি পখিলা হয়নে সুগন্ধি পখিলা নহয় তোমালোকৰ প্ৰথম ফাৰ্ষ্ট এটেম্পটো গৈছে ছেকেণ্ড এটেম্প